বহুত টাইম হৈ গ'ল, কি ৰ'দ উঠিছে। বজাৰত যাওঁ নেকি? বজাৰত যাব লাগিব, ৰ'ব। পকেটত কিমান পইচা আছে আগত চাই লওঁ। পইচাও বেছি নাই। বজাৰত যাম, কি কি লাগিব তাইক অলপ সুধি লওঁ যি লাগে। পইচাও কম আছে আৰু মাইকী মানুহ যি বাহানা, কি কি লাগে চাওঁ। যাওঁ দে। কোৱাতে কি কৰি আছা? বাচনবিলাক ধুই আছো। মই বজাৰত যাই আছো, তোমাক কিবা লাগিব নেকি? কি আনিবা আপুনি? সজা বস্তু, শাৰী চাৰী, যেনেকুৱা মেকআপ চেকআপ লাগেই থাকে তোমালোকৰ। শাৰী আনিবা মোলৈ? মোক নালাগে দিয়া, আপোনাৰ নিচিনা ইমান ধুনীয়া মানুহজন পাইছো, কিয় লাগে আকৌ মোক ইমান বস্তু? হয় নেকি? ঠিক আছে, মই আহো তেনেহ'লে। চিঠি এটা আহিছে। কি চিঠি? বহিবা নেকি? নাবো তোমাৰ? ঠিক আছে, যোৱাতে পিছে। ঠিক আছে। কিবা আছিল, কোনে দিলে মোক চিঠি? কিবা ইংৰাজীত লেখা আছে, মই ধৰিব পৰা নাই। ৰচোনে তাইকে দিওঁ মই। কি কৰি আছে? চোৱাচোন, কিবা এটা চিঠি আহি কিবা ইংৰাজীত লিখা আছে, মই ধৰিব পৰা নাই। ক'ৰ পৰা বা? চোৱাচোন কি লিখা আছে। আবে কুত্তা, চিঠিত লিখা আছে। মই মুখে গালি দি আছো নেকি? আমি না বন্ধুর প্রেমা নিমখ হারা ধুতি চুল চেকনা চুল কি হল আজি 3 বছর ধরি তোক বিচারি বিচারি মই শ্রীলঙ্কার পৰা মুম্বাই নি পালো। মোর পৰা পয়সা নি তই মাইকি দিবি, ফকটিয়া পোষ খাবি, ফকটিয়া তেল চেন মারি ছোৱালী চাব যাবি। পয়সা বিলাক কেতিয়া দিবি? বিলখন দিছো, তাত এড্রেস আছে, পয়সা বিলাক ঘুরাই দিবি। আৰু যদি নিদিয়া মই তোৰ ফটো নিউজত দি মই দিয়া বস্তু একেবাৰে ঘূৰাই লওঁ। ৰবা তাৰ বিলটো চাই লওঁ। বাপৰে বাপ, কেতিয়াৰ পৰা এইবিলাক বিল কৰিছে? মোৰ দেখোন গাৰ নোম থিয়ৰি উঠিছে। হাৰে আপুনি ইমান বেইমান। ৰবা যাবা চিনি পোৱা না মায়েৰে ইমান দিনে ফকতীয়া টকা চুৱাই থৈ নাই নাই আহিব লাগিব। শুদ্ধ শুদ্ধ বুলি ভাবিছো। মোক এইবিলাক কৰি আছো, মোৰ লাইফটো বৰবাদ। মাৰিলে ভাল হ'ব নেকি? না, এডাল ছিঙি যাব, কৈ ঘৰ সাৰা জাৰু নহ'ব। এই পাত নাই নাই নাই, এই পাতৰ নতুন জোতা আৰু এইযোৰা মায়ে মোক দেহেজতে দিছিল। নাই নাই নাই, এইযোৰাও বেয়া কৰিব নোৱাৰা, পাপাই দিয়া এইডালেদি মাথা পাতি মাৰিম। 2 hours later. হাই গাইজ, আপোনালোকে চাই আছে সুফিয়া ব্লগ, মোৰ ইউটিউব চেনেল। মই সুফিয়া আহমেদা, মোৰ লগত আছে এই দুইজন। মই আফজাল, মই আইনুল হক। তো আমি ভিডিঅ'টো বনালোঁ, নতুন নতুন যিহেতু পাৰা নাই, যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ, তো সেইকাৰণে এইখিনি বনাইছোঁ। যদি আগলৈকে পাৰোঁ আপোনালোকক বিনোদন দিয়াৰ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।